মই আচলতে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আপোনালোকৰ থ্ৰুৱেদি আচলতে আমি যিখিনি ভুল ত্ৰুটি হৈছে সেইখিনি আচলতে কি ধৰণে অস্পষ্টীকৰণ মানে আমাৰ এটা নিশংসভাৱে আচলতে এটা যিটো কথা আমাৰ মাজত নাথাকে বা যিটো মানুহজন আমাৰ মাজত নাই তেখেতৰ এটা আমাৰ আচলতে বিধি আচৰণ হিচাপে বিপদে পৰিচালিত কৰিবৰ কাৰণে আমাৰ সংগঠনটো ওলাইছে সেয়েহে আমি আপোনালোকৰ ওচৰত আচলতে প্ৰেছ মিটটোৰ সহায় সহযোগিতাত আমি ৰাজহুৱা কৰিব বিচাৰিছোঁ। প্ৰথম কথা হ'ল যে যিজন ল'ৰা আচলতে দুৰ্নীতি বিৰোধী এণ্টি কৰাপশ্যন ইউথ পাৱাৰ আছাম বুলি ক'লে অকল এণ্টি কৰাপশ্যন পাৱাৰ আছাম বুলি ক'লে অকল আমাৰ এটাই নুবুজায় কিন্তু এণ্টি কৰাপশ্যন ইউথ পাৱাৰ আছাম বুলি ক'লে বহুতো বুজায় আৰু এটা কথা আছে কি যে দুৰ্নীতি বিৰোধী প্ৰকৃতি সুৰক্ষা সমিতি বুলিও এটা আছে আৰু এই যি ল'ৰাটোৰ নামটো কি আছিল তেখেতৰ এই কি ক'লে তৰ সিং তেৰং যি ল'ৰাটো আচলতে যি দুষ্কৃতি কাৰ্যত আচলতে লিপ্ত হৈছে বুলি ক'ব লাগিব তো তেখেত অলৰেডি আপোনাৰ আমাৰ গোলাঘাট জিলাত সদৌ অসম ভিত্তিতে আপোনাৰ অধিৱেশন পতা হৈছিলে সেই অধিৱেশনৰ তেখেত জড়িত আছিলে কিন্তু তাৰ পিছত আপোনাৰ 25 তাৰিখে তেখেতক আমি উলিয়াই দিয়া হৈছিলে এইটো কাৰণে উলিয়াইছে তেখেতৰ কিছুমান কাম কাজ আমি অনিয়ম হিচাপে আমি পাইছিলোঁ আৰু তেখেতক এটা কথা কৈছিলোঁ যে আমি কাৰ্বি আংলং জিলাত যেতিয়ালৈকে আমাৰ এখন আকৌ 9 ডিচেম্বৰত আন্তঃৰাষ্ট্ৰীয় দুৰ্নীতি বিৰোধী আমি দিৱস পতা যায় সেই দিৱসৰ পিছতহে আকৌ তোমাক আমি আমাৰ সংগঠনলৈ আমি আঁকোৱালি ল'ম তো তেনে পৰ্যায়ত আচলতে তেওঁ যি অনীতি কাৰ্যকলাপত লিপ্ত হ'ল তাৰ বাবে আমাৰ সংগঠনৰ পক্ষে তেখেতক যিহেতু উলিয়াই থোৱা আছিলে তেওঁ নিজেই জগৰীয়া আৰু প্ৰশাসনক আপোনালোকৰ জৰিয়তে আমি অনুৰোধ জনাওঁ যে তেনেকুৱা দুষ্কৃতি কাৰ্যত আচলতে যিখিনি পিশাচ বুলিয়ে ক'ব লাগিব যে কাৰোবাক ধন দাবী কৰা কিবাখিনি আমাৰ সংগঠনৰ লক্ষ্য দৃষ্টি নহয় আমাৰ সংগঠনটোৰ লক্ষ্য দৃষ্টি হ'ল যে যিখিনি গ্ৰাম্য অঞ্চলক আমি সজাগ আৰু সচেতন কৰি পেলাই মূল্য বৃদ্ধিকে লৈ পেলাই যিখিনি আচলতে দুৰ্নীতি সেই দুৰ্নীতিখিনি কিছু আমি হ্ৰাস কৰিব পাৰোঁ নেকি আৰু আপোনালোকৰ সহায় সহযোগিতাই এই ধৰণৰ যদি মানুহ থাকে বা আমাৰ মাজতো যদি কোনোবা থাকে বিষয়ববীয়া প্ৰশাসনে কঠোৰতকৈ কঠোৰ আইনগত ব্যৱস্থা ল'বলৈ আমি অনুৰোধ জনালোঁ আৰু সেই বিষয়ববীয়াজন যিজন কেৰাংপী বুলি ক'লে তেখেত আমাৰ সংগঠনৰ পৰা তেখেতক বহিষ্কাৰ কৰা আছিলে এতিয়া অলৰেডি আমি আপোনালোকৰ জৰিয়তে আৰু এটা কথা স্পষ্ট কৰি তেখেতক বহিষ্কাৰ কৰাৰ লগতে আমি অনিৰ্দিষ্টকাললৈকে তেখেতক আমাৰ মাজত নাইকিয়া বুলি ঘোষণা কৰিলোঁ আৰু লগতে তেওঁক প্ৰশাসনে যি ধৰণে কঠোৰতকৈ কঠোৰ শাস্তি দিয়ক যে তেনেকুৱা দৃষ্টান্তমূলক আন কোনো বিষয়ববীয়াই সাহস নকৰে তেনেকুৱা এটা কৰিবলৈ আৰু অনাগত সময়ত আমাৰ সংগঠনৰ মাজত এই কাৰ্বি আংলংকে বুলি নহয় সমগ্ৰ অসমত আমাৰ যিমানখিনি ডিষ্ট্ৰিক্ট কমিটি আঞ্চলিক সমিতি মহকুমা সমিতি আছে তেনেকুৱা যদি বিষয়ববীয়া তেনেকে মাজৰ মাজত আচলতে অনৈতিক কাৰ্যকলাপত লিপ্ত হ'বলগীয়া বিষয়ববীয়া আছে তেনেহ'লে তেখেতলোকক অনতিপলমে আমিও চিনাক্ত কৰি পেলাই আমি প্ৰশাসনৰ হাতলৈ আমি গতাই দিম বুলি আপোনালোকক জনাইছোঁ আৰু আমাৰ আচলতে কেন্দ্ৰীয় যি সাধাৰণ সম্পাদকৰ লগতে কাৰ্বি আংলং জিলাৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰী আছে তেখেতলোকেও আপোনালোকৰ আগত মন্তব্য আগবঢ়াব। হয় হয় আপোনাৰ জুন মাহৰ আমাৰ জুন মাহৰ 18 তাৰিখে আমাৰ হেৰি আছিলে অধিৱেশন আছিলে গোলাঘাটত তো তেখেত তেতিয়ালৈকে আছিলে যেতিয়া আমি যি শুনিলোঁ যে তেখেতৰ অনতি কিছুমান আমি ফোন বাৰ্তালাপো কৰিছিলোঁ তেতিয়া আমি তেখেতক বহিষ্কাৰ কৰিলোঁ বুলি উলিয়াই দিয়া আছিলে তেখেতক এটা আমি কথা যে যেতিয়ালৈকে 9 ডিচেম্বৰ প্ৰগ্ৰেম নহয় তেতিয়ালৈকে কিন্তু তুমি আমাৰ সংগঠনৰ পৰা বহিষ্কাৰ হৈ আছা।